Hey guys, আজি হৈছে ভ্যালেন্টাইন ডে আৰু ভ্যালেন্টাইন ডে বুলি মই মোৰ প্ৰিয়জনৰ কাৰণে এটো গিফট ৰেডি কৰিলোঁ। গতিকে বলকচোন তেওঁৰ ৰিয়েকচন চাওঁ। बंधन के मुटियारा पटोला बन के कन्ना दे विच पिपल पतियां पाही चूड़ा खन के बंधन के मुटियारा पटोला बन के कन्ना दे विच पिपल पतियां पाही चूड़ा खन के मेरे सोने वे माही मेरा किथे नहीं हो दिल लगना तेरे सोने माही मेरा किथे नहीं हो दिल लगना तेरा इंतजार है कहाँ करार है तेरी आसी दिल को बेशुमार है So baby pull me closer in the backseat of your Rover that I know you can't afford. Bite that tattoo on your shoulder, pull the sheets right off the corner of the mattress that you stole from your roommate back in Boulder. We ain't ever getting older. Stay a little longer with me, baby. Won't you stay a little longer with me, baby? Won't you stay a little longer with me? चलो जी आज साफ साफ कहता हूँ इतनी सी बात है मुझे तुझसे प्यार है I want you to know that it's our time. You and me on the same coast. And I know she'll be the death of me. At least we'll both be numb, but at least we'll both be beautiful and stay forever young. This I know, this I know. चाहे दुख हो चाहे सुख हो दिल ने तुझको ही पुकारा तूने हमको है बनाया तूने हमको है सवारा जहाँ को तो रब का है हमें तेरा है सहारा बस तेरा साथ हो चाहे जो बात हो बस तेरा साथ हो चाहे जो बात हो तेरे कहने से कर जाएंगे रे फकीरा रे फकीरा आजा तुझको पुकारे तेरी परछाइयाँ रे कबीरा आजा ये भी न जाने वो भी न जाने रोके रंग नैना जाने मिला जो संग तेरा उड़ा पतंग मेरा हवा में होके मलन हवाओं में बहेंगे घटाओं में रहेंगे तू बरखा मेरी मैं तेरा बादल दिया দিনটো একেলগে থকাৰ পাছত আবেলি সময়ত আমি ওলাই আহিছিলোঁ এনেই অলপমান কৰবাত যাম মানে ৰাস্তাই অলপমান ফুৰিম সেইকাৰণে ওলাই আহিছোঁ বাকি ৰাস্তাত আহি কাম কৰিবলৈ এৰা নাই কাম মেইন পইচা লাগিব যে সেইটো কাৰণে ৰাস্তাটো কাম কৰিছে বাকি এতিয়া আমি যাম চাগে টাউনলৈ কাৰণ কিবা কিবি অলপমান খাম ফাষ্ট ফুড কোনো ৰেষ্টুৰেণ্টত নাযাওঁ বাৰু অকল ফাষ্ট ফুডে খাম কাৰণ এনেকৈ মই ৰাস্তাৰ কাষত যেতিয়া ফাষ্ট ফুড দেখা পাওঁ মানে খাওঁ লাগি থাকে আৰু ফাষ্ট ফুড খাই মই বহুত বেছি ভাল পাওঁ সেইকাৰণে আবেলি সময়ত আমি ওলাই আহিছিলোঁ ফাষ্ট ফুড খাম বুলি ওলাই অহা নাছিলোঁ বাৰু বেলেগ ক'ৰবাত যাম বুলি ভাবিছিলোঁ কিন্তু আহি পাওঁতে আমাৰ বহুত বেছি দেৰি হৈ গ'ল কাৰণ ঘৰৰ ওচৰতে মানে
খুৰীয়ে অলপমান দুখ পালে, স্কুটি শিকি আছিল, তো স্কুটিখন গৈ কিনি ৱালত মাৰি দিলে, যাৰ কাৰণে অলপমান দুখ পালে। সেইকাৰণে সেইবিলাক চাই থাকোঁতে আহি পোৱা আমাৰ দেৰি হৈ গ'ল। সেইকাৰণে আমি ৰিজৰ্টত যাম ভাবিছিলোঁ, কিন্তু সেইবিলাক প্লেন মানে কেঞ্চেল কৰিব লগা হ'ল, কাৰণ ই আকৌ মোক থৈ কিনি আকৌ ঘূৰি আহিব লাগিব। সেইটো কাৰণে আমাৰ সেইটো প্লেন কেঞ্চেল কৰি আমি ফাষ্টফুড খাবলৈ ওলাই আহিলোঁ। আৰু এখন দোকানত আমি প্ৰায়ে ফাষ্টফুড খাওঁ, বহুত বেছি টেষ্টি হয়, আৰু ইয়াৰে চপ ঘুগুনিটো মানে বহুত বেছি টেষ্টি। মই আহিলে মানে খাওঁৱেই, যেতিয়া আবেলি সময়ত তেনেকৈ ওলাই আহোঁ তেতিয়া মই চপ ঘুগুনিটো খাম। ফুচকা আৰু চপ ঘুগুনি এই দুটা মানে মোৰ কাৰণে বহুত বেছি প্ৰিয় হৈ আছে এতিয়া। বাকী এইফালে ৰাকেশেও ট্ৰাই কৰিছে। তাৰপিছতে আমি অৰ্ডাৰ কৰিছিলোঁ ভেজ চাওমিন, আৰু ইয়াতে কোনো ধৰণৰ নন ভেজ নাপায়, অকল ভেজ পায়। সেইকাৰণে ভেজ চাওমিন অৰ্ডাৰ কৰিছিলোঁ। ৰাকেশে চাওমিন খাই বহুত বেছি ভাল পায়, কিন্তু মই ইমান চাওমিন লাভাৰ নহয়। তথাপিতো তাৰ পৰা অলপমান ট্ৰাই কৰিলোঁ। তাৰপিছত আকৌ অৰ্ডাৰ দিছিলে সি পাও ভাজি। এইটো খাবলৈ বহুত বেছি টেষ্টি আছিল। মই ইয়াৰে পাও ভাজিটো আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, কিন্তু খাবলৈ বহুত বেছি ধুনীয়া আছিল। আৰু আমিও খালোঁ, লগতে ঘৰলৈও কিবাকিবি অলপমান, মানে ভাইটিৰ পানী লাগি আছে, তো সেইকাৰণে জ্বলা খাম বুলি ক'লে কিবাকিবি অলপমান লৈ ল'লোঁ। আৰু এতিয়া আমি আহিছিলোঁ মিঠা কিবা এটা কিনিবৰ কাৰণে। চকলেট খাই খাই আমুৱাই গৈছে, সেইকাৰণে চকলেট খাবৰ কোনো ধৰণৰ মন নাই মোৰ। সেইকাৰণে আমুল কুল এটা ল'লোঁ, আৰু এইটো ক্লাছিক বাদাম চেকৰ আছিল। যিটো নৰ্মেল আমুল কুল হয় সেইটোৰ টেষ্টতকৈ এইটো ইমান বৰ এটা খাছ নহয়। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ। তাৰপিছতে আহিলোঁ আমি ফাৰ্মাচীলৈ। খুৰীভাগৰ যিহেতু দুখ পাইছিলে, অলপমান বিষ হৈ আছে বুলি কৈছিলে, মুখত দুখ পাইছিলে, সেইটো কাৰণে টেবলেট ল'ব আহিছিলোঁ। আৰু আজি বৰ্তা ল'ৰাটোৰ বাৰ্থডে আছিল, সেইকাৰণে তাৰ কাৰণে এটা গিফ্টো ল'লোঁ।